নমস্কাৰ বন্ধুসকল, এয়া মই আহি গ'লো পাকঘৰত মুখত মৌ আৰু গাখীৰৰ চামনি খানি। আজি বনাবলৈ আহিছোঁ তেতেলী টেঙাৰ লগত জিকা আলুৰে মাছ। তেতেলীটো দেখিছেনে? এইটো লাডু কৰি থৈ দিছোঁ। আমাৰ কি কৰোৱা যায়, তেতেলী আনি পেলাই গুটিটো উলিয়াই পেলাই অকণমান ৰ'দত শুকাই তেল সানি পেলাই এনেকৈ থৈ দিয়ে যে বহুত দিনলৈকে ষ্ট'ৰ কৰি থ'ব পাৰি, একো নহয়। আৰু তেতেলী অকণমান পানীত তিয়াই থৈ দিলোঁ। লগতে লৈছোঁ জিকা আৰু আলু। জিকা ঘৰৰ নহয়, আলুকেইটা কিন্তু ঘৰৰ হয়। আৰু এয়া কাটি ল'লোঁ জিকা আলু ধুনীয়াকৈ। মই কটাৰীৰে কাটি ভাল পাওঁ, সৰু কটাৰী এখন আছে। কিছুমান বস্তু চুৰিৰে কাটি ভাল পাওঁ। আৰু এয়া হ'ল আমাৰ বাৰীত জিলিকি থকা ৰং বিৰংগী জলকীয়া, ৰঙা, হালধীয়া, সেউজীয়া, বগা চব ৰঙৰে আছে। আৰু এতিয়া আৰম্ভ হ'ব জুই আৰু চৰুৰ খেল। মই কেৰাহী বহাই দিলোঁ, লগতে তেল অকণমান দি পিঁয়াজ, পাঁচফোৰণ আৰু জলকীয়া দি দিলোঁ। সকলোৱে বেলেগ ধৰণে ৰান্ধিব পাৰে, কিন্তু মই এনেকৈ বনাইছোঁ মোৰ ষ্টাইলত, আৰু আপোনালোকে বনাই চাব পাৰে। আৰু জিকা আলু বেলেগ টেঙা দি পেলাইও বনাব পাৰে। মই তেতেলী টেঙা দিছোঁ কাৰণ গৰমো পৰিছে, ভাল লাগে। আৰু ইয়াত অকণমান দি দিছোঁ মই বগা সৰিয়হ। এতিয়া সৰিয়হখিনি দিয়াৰ লগে লগে ফট ফাটিব আৰম্ভ কৰিছে। আৰু তাৰপিছতে ঢালি দিলোঁ এয়া জিকা আলুৰ কুটি থোৱাখিনি। আৰু এতিয়া ধুনীয়াকৈ লৰাই মেলি আৰু কি কৰিব, আৰু ঢাকনিখন মাৰি দিম। তাৰপিছত ধুনীয়াকৈ সিজিব। আৰু লগতে লৈছোঁ পটল আৰু আলু, এইকেইটা ভাজিম অকণমান। এয়া অকণমানকৈ ভাজি হৈ গ'ল। আৰু এতিয়া অকণমান ঢাকনি দি থ'ব লাগিব, কাৰণ আলুখিনি সিজিব লাগিব। জিকাটো সিজি গ'ল। আৰু ইয়াত তেতেলী পানীখিনি হৈ গ'ল, তিয়াই থৈছিলোঁ। আৰু এতিয়া ঢালি দিলোঁ। আৰু এতিয়া কি কৰিব, আৰু এতিয়া উতলিব লাগিব ভক ভকাই। এয়া পটল আৰু আলু কাটি ল'লোঁ ভাজিবলৈ। লগতে আগদিনাখনৰে মাছ আছিলে, 3 পিচ থৈ দিছিলোঁ ভাজি, আমি 2টা মানুহে। আৰু এতিয়া উতলি অহাৰ পিছত মাছকণ দি দিলোঁ। আৰু এতিয়া আৰু উতলাৰহে খেল, আৰু যিমানে উতলিব সিমানে সোৱাদ হ'ব। এয়া ভাজিও বহাই দিলোঁ, পটল আৰু আলু। মোৰ বহুত ভাল লাগে পটল আৰু আলু। আৰু এয়া হৈ গ'ল মোৰ তেতেলীৰ লগত জিকা আলুৰে মাছ। মইতো বহুত ভাল পাওঁ, দেউতাই বনাই থাকোঁতে কৈ আছিলে, কি দি বনাইছা, খাব পাৰিম না নাই। কিন্তু বনোৱাৰ পিছত খাই খুব ভাল পালে। মইতো ভাল পাওঁৱে, আপোনালোকে বনাই খাই চাব। আজিলৈ আহিছোঁ।